নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আজি মই কথা পাতিম দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে। আজি RJ পাহিয়ে তেওঁৰ ইনষ্টাগ্ৰাম পেজত দুখন ফটো আপলোড কৰি লিখিছিলে যে তেওঁ বহুত মিছ কৰিছে তেওঁৰ মাইকটো, তেওঁৰ ৰেডিঅ' ফেমিলিটো, মঞ্চ আৰু শ্ৰোতাসকলক তেওঁ বহুত মিছ কৰিছে। গতিকে আশা কৰোঁ অতি সোনকালে তেখেতৰ নতুন ষ্টৰি শুনিব পাম। এতিয়া কথা পাতিম নেক্সট নিউজটোৰ বিষয়ে। আগন্তুক বৰ্ষৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণ কৰিবৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আগন্তুক 2020-21 পৰ্যটন বৰ্ষত কাজিৰঙা উদ্যান দৰ্শন কৰিব নোৱাৰিব 10 বছৰৰ তলৰ আৰু 65 বছৰৰ ওপৰৰ পৰ্যটকে। তদুপৰি কৰ্তৃপক্ষই জনোৱা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2020-21 পৰ্যটন বৰ্ষত NTCAৰ গাইডলাইন নতুন নিয়ম কঠোৰভাৱে প্ৰযোজ্য হ'ব। গাইডলাইন অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন পৰ্যটকৰ প্ৰৱেশৰ লগে লগে পৰ্যটকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে পৰ্যটকগৰাকীৰ শৰীৰত তাপমাত্ৰা পৰীক্ষা কৰা হ'ব। যদিহে তাপমাত্ৰা বেছি হয় আইচোলেশ্যনত থাকিব লাগিব। পৰ্যটক, গাৰ্ড, জীপ ড্ৰাইভাৰ আৰু বনকৰ্মীয়ে পৰিধান কৰিব লাগিব মাস্ক, এইটো বাধ্য। বাহনখন উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে মেইন গেটত ছেনিটাইজ কৰি ল'ব লাগিব। এখন বাহনত 6জনৰ সলনি 3জনহে যাব পাৰিব। 2019-20 পৰ্যটন বৰ্ষৰ ইতিমধ্যে সমাপ্ত হৈছে। আগন্তুক বৰ্ষৰ বাবে কেইবাটাও নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণে। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ পিছত ইতিমধ্যে NTCAয়ে দেশৰ সকলো ব্যাঘ্ৰ প্ৰকল্পস্থলী পৰ্যটকৰ বাবে মুকলি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কিন্তু আগন্তুক সম্ভাৱ্য বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকিব। সেয়েহে NTCAৰ নীতি নিৰ্দেশনা অনুযায়ী আগন্তুক 2020-21 বৰ্ষ মুকলি কৰাৰ সময়ত সকলো সাৱধানতা কঠোৰভাৱে পালন কৰিব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। যি কি নহওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই এইটো এটা ভাল সিদ্ধান্ত লৈছে। আশা কৰোঁ কথামতে কাম হ'ব। এতিয়া কথা পাতিম নেক্সট নিউজটোৰ বিষয়ে। 72জন শিক্ষাৰ্থী কাৰ্গিস্তানৰ এখন ইউনিভাৰ্চিটিত অধ্যয়ন কৰি আছিলে, যিসকল বৰ্তমান কাৰ্গিস্তানত আবদ্ধ হৈ আছে কৰোনা মহামাৰীৰ বাবে। তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ মিনতি কৰিছে কাৰ্গিস্তানৰ পৰা যিমান পাৰে সোনকালে অসমলৈ যোৱাৰ ব্যৱস্থা কৰি দিবলৈ। অসম চৰকাৰে সোনকালে ব্যৱস্থা ল'ব বুলি আশা ৰাখিলোঁ। ইতিমধ্যে অন্য ৰাজ্যৰ শিক্ষাৰ্থীসমূহক কাৰ্গিস্তানৰ পৰা নিজ ৰাজ্যলৈ ঘূৰাই অনা হ'ল। অসম চৰকাৰে অতি সোনকালে অসমৰ সেই শিক্ষাৰ্থীকেইজনক অসমলৈ আনিব বুলি আশা ৰাখিছোঁ। এতিয়া কথা পাতিম নেক্সট নিউজটোৰ বিষয়ে। মুম্বাইত আবদ্ধ হৈ থকা 180জন অসমৰ লোকক বিশেষ বিমানযোগে অসমলৈ পঠিওৱাত চনু চুডক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰশংসা কৰিছে। চনু চুড এজন ৰিয়েল হিৰো। তেওঁ আগতেও বিভিন্নজনক বিভিন্ন স্থানত পঠিওৱাত সহায় কৰিছিলে। তেওঁ চিনেমাৰ নায়কৰ লগতে এজন সঁচা নায়ক। তেখেত যদিও চিনেমাসমূহত বেছিভাগ খলনায়কৰ ভূমিকাত দেখা যায় যদিও তেওঁ আচল জীৱনৰ এজন সঁচা নায়ক বুলি ক'ব লাগিব। চনু চুডলৈ অসমবাসীৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এনেকৈ মানৱীয়তাৰ প্ৰতি কাম কৰি যাওক, তাৰে আশা ৰাখিছোঁ। এতিয়া কথা পাতিম এটা বিশেষ নিউজৰ বিষয়ে। কৰোনাৰ ভয়াৱহতাৰ সময়ত অসমলৈ এটা ভাল খবৰ। অসমৰ এখন অসমীয়া ছবি লণ্ডন, হলিউডত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হ'ল। ছবিখনৰ নাম সুবালা। ইংলেণ্ডৰ লিফ্ট অফ ছেছন ছবি মহোৎসৱৰ
লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হ'ব মুন্না আহমেদ পৰিচালিত অসমীয়া কথাছবি। লকডাউন চলি থকা অৱস্থাত অসমীয়া ছবি জগতলৈ নামি অহা হতাশাৰ মাজত আশাৰ সঞ্চাৰ কৰি এক ভাল খবৰ কঢ়িয়াই আনিছে ছবিখনে। শেহতীয়াকৈ ছবিখন লণ্ডন আৰু হলিউডত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। গতিকে ই এটা ভাল খবৰ। আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ছ'চিয়েল মিডিয়াৰ লগত জড়িত আৰু অন্য প্লেটফৰ্মসমূহৰ ইণ্টাৰেষ্টিং নিউজ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদিহে বেয়া পালে কমেণ্ট কৰিব, যদিহে ভাবে ভিডিঅ'টো আন কোনোবাই চাব লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব। জয় আই অসম।